वेलकम बैक माय चैनल आज पूरा साहित्य सभा चाबले आहिलो गेटर फाले सोमाय जाम आपनालोक सब गेटर फाले सोमाय आहिलो भितৰত एया सब मंच केबाखन इफाले 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 सब देखाय আছে आपनालोक চাই থাকক गेटर भितৰত সোমাই গৈ আছো এটো চাওক आपनालोके এখন গেট ইফালে ইমান ডাঙৰ এৰিয়া দেখো পুৰা সাহিত্য সভাৰ মেইন গেটখন চাওক এয়া মেইন গেটখন বা দেখাইছো আপোনালোক এইখন এফাল দিয়ে সোমাই যায় ৰাইজ সোমাই যোৱাৰ পিছত আপোনালোকক দেখাই আছো কি ধুনীয়াকে সজাইছে এয়া চাওক বাঁহ দি ইয়াত লাইট লগাইছে ৰাতিৰ কাৰণে লাইট লগালে ৰাতিৰ বহুত ধুনীয়া হৈ আছে ৰাতি ফটোবিলাক চাইছো বহুত ধুনীয়া হৈছে ৰাতি এইটো আৰু এনেকে ধুনীয়াকে ৰাস্তা বনাই দিয়া হৈছে আৰু অসংখ্য মানুহ আজি আমি ৰাতিপুৱাই আহিলো কাৰণে অলপ কম মানুহে ফটো সেলফি চলি আছে সব বহুত মানুহে সেলফি মাৰি আছে আহি আৰু এয়া ইমান দৌৰি আহিলে সে বাপৰে বহুত ফূৰ্তিটা ইফালে ইফালে ঘূৰি আছে এই টেকেলিৰ পৰা সম্পূৰ্ণ মেইন এইফালে যাব পাৰি মেইন মূল মঞ্চখনলে আৰু মঞ্চ কেবাখনো বনাই থৈছে সাহিত্য সভাত নামঘৰ এভাগে বনাইছে তাতে নামঘৰ ভাগি দেখাই আছো আপোনালোকক চাওক বহুত ভিৰ তাৰ মাজতে অলপ শোভাযাত্ৰা চালো এয়া সব শোভাযাত্ৰা আৰম্ভ হৈ আছে আপোনালোকে এয়া দেখাই আছো এয়া কেনেকুৱা লাগিছে চাই থাকচোন Poco miliseo. মানুহ সব কেনেকুৱা মানুহ আছে এই গণেশ বাবা আৰু ইয়া হল আমাৰ ফুলটো এয়া হল হাতে বনোৱা কাঠৰ আৰু আনফালে আপোনালোকক দেখাইছো এয়া মাজুলীৰ মুখা শিল্প এয়া হল মুখা ইখন চক এয়া মাজুলীৰ হয় আৰু আপোনালোকক দেখাই আছো কি আছে এয়া মুখা শিল্প ইয়াত সব
হাতেৰে বনোৱা আপোনালোকৰ কাঠেৰে বনাইছে এইবিলাক চব আৰু ইয়াতে এয়া হ'ল অৰুণাচলৰ কোন হয় ধৰিব পৰা নাই মই আৰু বাকীবিলাক চাগে চিনি পাইছে আপোনালোকক দেখাই আছোঁ এয়া হ'ল কনকলতা চিনি পাইছেনে আপোনালোকে কনকলতাজন আছিলে যেন লাগিছেনে কনকলতাজনী চাওকচোন ইমান ধুনীয়াকৈ আচলতে এইজন বহুত কলা আৰু দিয়ে কাঠে দিয়ে ইমান ধুনীয়াকৈ বনাইছে কাটি এইফালে চাওক এয়া ধান খুন্দি আছে ঢেঁকী এয়া নাচি আছে ঢোল বজাই আছে জালুক জুলুকি লৈ আছে গড়ৰ ওপৰত বগলী চাই থকচোন ইয়াতে দেখিলো মানুহ এজন সজাই থকা কিনো কৰিছে চাইছো তাকে এয়া হ'ল অসমৰ মুখ্যমন্ত্ৰী ভৰিৰ চাপ এয়া চাওক আগৰ তৰুণ গগৈদেৱৰ দেখাই আছোঁ আপোনালোকক এয়া হ'ল যিজন মানুহে সজাই আছে চিনি পালেনে আপোনালোকে নাজানো মুখখন মই জুম কৰি দিছোঁ চাওক এয়া হ'ল দিগন্ত দা আগতে ৰামধেনু চেনেলত 4G বিভাগত যে ফোনটো ৰিচিভ কৰি কথা কৈ আছিল এইজনে হ'ল এংকাৰজন দিগন্ত দা তেখেতে এই মানুহজনক সজাই আছে পুৰা দেখাব নোৱাৰিলেও অলপ দেখাই আছোঁ চাওক আপোনালোকক তেখেতে জুবিন গাৰ্গৰ মূৰ্তিটো তেখেতে বনাইছে মাজতে যে জুবিন গাৰ্গৰ মূৰ্তিটো ক'ৰবাত স্থাপন কৰিছিলে এই জুবিন গাৰ্গৰ মূৰ্তিটো তেখেতেই বনাইছে এতিয়া দেখাম নেপালী মানুহৰ এযোৰ খাদ্য প্ৰণালী এইবিলাক হ'ল লাৰু পিঠা চেল ৰুটি বহুত এয়া হ'ল নেপালী সম্প্ৰদায়ৰ লোকৰ চেল ৰুটি এয়া দেখাই আছে নেপালী সম্প্ৰদায়ৰ মানুহৰ নেপালী মানুহৰ খুকুৰি পে এনে আছে খুকুৰি সৰুৰ পৰা ডাঙৰলৈকে তৰুৱালো আছে ইয়াত চাওকচোন ইয়াত দেখালোঁ অলপ কলাক্ষেত্ৰ দেখক এয়া চব কলাক্ষেত্ৰ আহিলাবিলাক চব এয়া চাই আছোঁ আহিলোঁ যেতিয়া চাই আছোঁ জাম্পিং কৰিবলৈ এয়া জাম্পিং কৰি আছে এয়া হাঁহি পুৰা আয়ান আয়ান জাম্পিং কৰে আকৌ ঐ পৰি গৈছে আৰু কেনেকে উল্টি মাৰিছে দেখিছে কৰো বুলি এয়া মূল মঞ্চখন ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়াই ভাষণ দি আছিলে এয়া কি ক'ব শুনাৰ ধৈৰ্য নাই মানুহবিলাকৰ কিছুমানৰ
অলপ অলপ শুনিছে আৰু ইফালে 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 মানুহ চাওক ইমান মানুহ চাওক বাপৰে ইফালে মানুহ সিফালে মানুহ ইফালে মানুহ মূল মঞ্চ আজি ভৰি আছে আজি মানে লাষ্ট এদিন আছে শেষ হ'বলৈ আজি 4 নম্বৰ দিন সেইকাৰণে পুৰা মূল মঞ্চ ভৰি আছে পুৰা ভৰ্তি হৈ আছে এয়া মেইন ঘোষণা হৈ আছে তাৰপিছত ময়ো বহি আছো ইফালে এনে ইয়াত আহিও সেয়া খেলাত লাগিছে পুৰা ইফালে মানুহ ইফালে মানুহ ইফালে মানুহ ইফালে মানুহ চব চাৰিওফালে মানুহে মানুহ ফটকা উত্তোলন কৰা জেগাটো দেখাই দিছোঁ আপোনালোকক অলপ